হে গাইজ, ভালনে সকলোৰে? আশা কৰিছোঁ সকলোৰে ভালেই। মই কেইদিনমান ধৰি অসুস্থ হৈ আছিলোঁ, যাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। কিন্তু এতিয়া বৰ্তমান গাটো ভাল পাইছোঁ বাৰু, সেইটো কাৰণে আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰিছোঁ সকলোৱে ভাল পাব। নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অলপ চেষ্টা কৰিছোঁ আপোনালোককো দেখুৱাবলৈ। গতিকে ভিডিঅ'টো চাবচোন, শেষলৈকে চাব আৰু কেনেকুৱা পালে জনাব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে জনাই থওঁ যে যিসকলে মোৰ চেনেলত নতুন হয় তেওঁলোকক অনুৰোধ জনাইছোঁ যাতে ভিডিঅ'টো চোৱাৰ লগতে শেষত ছাবস্ক্ৰাইব কৰি দিয়ে আৰু বেল আইকনটো অল কৰি দিয়ে, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। ঠিক আছে, তেনেহ'লে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কমেণ্টত। এয়া মই লৈছোঁ 4 প্লাই ঊল। চাওকচোন, সূতাটো বেছি ডাঙৰো নহয়, পাতলাও নহয়, মিডিয়াম চাইজৰ হয়। আৰু এয়া এডাল 11 নম্বৰ কৈছে, এইটো দোকানত কিনিবলৈ পাব আপোনালোকে। প্ৰথমতে মই হোলটো বনাই লৈছোঁ। হোলটো কেনেদৰে বনাইছোঁ আপোনালোকে যদি জানিব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, মোৰ আই বাটনতো লিংকটো পাই যাব। মোৰ ভিডিঅ' দি থোৱা আছে, চাই ল'ব আপোনালোকে। তাৰপিছত আমি 4টা চেইন বনাব লাগিব। চেইনৰ ভিডিঅ' মোৰ দি থোৱা আছে, আই বাটনত লিংকটো দি দিম, আপোনালোকে চাই ল'ব পাৰিব। চাওক, 4ডাল চেইন বনাই লৈছোঁ। তাৰপিছত লাষ্টৰ যিটো চেইন আছে তাৰ লগত আমি এইডাল জইন কৰি দিব লাগিব। দেখিছেনে কেনেদৰে জইন কৰি দিছোঁ? চাওক, এতিয়া এইটো ৰাউণ্ড হৈ গৈছে। মন কৰিছেনে বাৰু? এতিয়া ৰাউণ্ড হৈ গৈছে। 4ডাল চেইন বনাই মই লাষ্টত জইন কৰি দিছোঁ। এতিয়া সেই একেটা য'ত আমি জইন কৰিছিলোঁ তাৰ পৰাই আমি আকৌ 3ডাল চেইন বনাব লাগিব। ঠিক আছে, এইটো আচলতে এডাল ক্ৰ'চা, ডাবল ক্ৰ'চা হ'ব। এডাল ডাবল ক্ৰ'চা বুলি ধৰি লোৱা হ'ব। এইটো 3ডাল চেইন বনালোঁ। তাৰপিছত সেই ৰাউণ্ডটোতে আমি 15ডাল ডাবল ক্ৰ'চা বনাব লাগিব। চাওকচোন মই কেনেদৰে বনাইছোঁ, মন কৰিছেনে? 15ডাল ডাবল ক্ৰ'চা বনাব লাগিব গোটেই ৰাউণ্ডটোতে। এইটো ফাৰ্ষ্ট ৰাউণ্ড, আপোনালোকে মন কৰিব কেনেদৰে বনাইছোঁ। ইয়াৰ বিষয়ে আপোনালোকে যদি কিবা জানিব বিচাৰে তেনেহ'লে মোক কমেণ্টত জনাবচোন। মই আগলৈ ইয়াৰ ভিডিঅ' বনাই দিবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু যদি আপোনালোকে বিশেষভাৱে জানিব বিচাৰে তেতিয়াহ'লে মোৰ লিংক ভিডিঅ'ত গৈ পেলাই চাব পাৰিব। ইয়াৰ ওপৰত মই ভিডিঅ' দি থৈছিলোঁ, আপোনালোকে কেনেদৰে ডাবল ক্ৰ'চা বনাই, ছিংগল ক্ৰ'চা বনাই, আপোনালোকে চাব পাৰিব। দেখিছেনে? এনেদৰে বনাই গোটেই ৰাউণ্ডটো 15ডাল ডাবল ক্ৰ'চা বনাই কমপ্লিট কৰিম। ঠিক আছে, একেদৰে কৰি গৈছোঁ। এতিয়া চাওক, 15ডাল বনাই হৈ গ'ল। এতিয়া ঠিক আগৰ নিচিনাকৈ য'ত আমি আৰম্ভ কৰিছিলোঁ একেবাৰে তাতে আকৌ জইন কৰিব লাগিব। দেখিছেনে? তাতে আকৌ জইন কৰি এয়া আকৌ ছেকেণ্ড ৰাউণ্ডটো আৰম্ভ কৰিছোঁ। আগৰ নিচিনাকৈ আকৌ তাৰ পৰাই 3ডাল চেইনেৰে আৰম্ভ কৰিছোঁ। মন কৰিব, ফাৰ্ষ্ট 3ডাল চেইন বনাই লৈছোঁ। তাৰপিছত আমি এতিয়া ডাবল ক্ৰ'চা বনাব লাগিব আকৌ, কিন্তু একেটা ঘৰতে 2টা কৰিব লাগিব। এয়া মন কৰিছেনে? মই একেটা ঘৰতে, এইটো প্ৰথম ডাবল ক্ৰ'চা। ঠিক আছে, এয়া চাওক 2টা হ'ল, সেই একেটা ঘৰতে বনাইছোঁ। নেক্সট ঘৰটোত আকৌ 2ডাল বনাই, দেখিছেনে? এতিয়া এডাল বনালোঁ, এইটো ঘৰতে আকৌ এটা ডাবল ক্ৰ'চা বনাব লাগিব। ঠিক আছে, এতিয়া গম পাইছেনে? এটা ঘৰতে আমি 2টা ডাবল ক্ৰ'চা বনাব লাগিব। গোটেই ৰাউণ্ডটোতে আমি এনেদৰে বনাই যাব লাগিব। এটা ঘৰত 2টা ডাবল ক্ৰ'চা, মানে এটা আমি ইনক্ৰিজ কৰিব লাগিব। ঠিক আছে, এটা ডাবল ক্ৰ'চা এটা ঘৰত ইনক্ৰিজ কৰি যাব লাগিব। এয়া চাওক, এটা ঘৰত পুনৰ আৰু এটা কৰিছোঁ। দেখিছেনে? ঠিক তেনেদৰে আমি ছেকেণ্ড ৰাউণ্ডটোতো
30টা বনাব লাগিব। এটা 30টা ডাবল ক্ৰচিয়া বনাব লাগিব। হৈ গ'ল, গোটেই ৰাউণ্ডটো কমপ্লিট হ'ল। ছেকেণ্ড নাম্বাৰ ৰাউণ্ডটো কমপ্লিট হ'ল। ইয়াত দেখিছেনে, আকৌ একে পুনৰ আগৰ নিচিনাকৈ জইন কৰিব লাগিব। চাওক, কেনেদৰে জইন কৰিছোঁ। তাৰপিছত আকৌ 3ডাল চেইনেৰে আৰম্ভ কৰোঁ। গোটেই ৰাউণ্ডকেইটাতে আমি ষ্টাৰ্টিংটো 3ডাল চেইনেৰে আৰম্ভ কৰিব লাগিব। তাৰপিছতহে আমি ডাবল ক্ৰচিয়া বনাই যাম। দেখিছেনে, পুনৰ ডাবল ক্ৰচিয়া এটা বনালোঁ। এতিয়া কিন্তু মই একেটা ঘৰতে কৰা নাই, ছিংগল কৰিছোঁ। ঠিক আছে, ছিংগল 2টা ডাবল ক্ৰচিয়া কৰি লৈছোঁ প্ৰথমতে। তাৰপিছত আকৌ একেটা ঘৰতে দুটা ছিংগল ক্ৰচিয়া কৰিব লাগিব। চাওক, 2টা ছিংগল তাৰপিছত ডাবল, 2টা ছিংগল তাৰপিছত ডাবল। বুজি পাইছেনে? 2টা ছিংগল কৰিছোঁ, তাৰপিছত ডাবল কৰিছোঁ। গোটেই ৰাউণ্ডটোতে আমি সেই একেটা প্ৰক্ৰিয়াতে কৰিব লাগিব। প্ৰথমতে 2টা ছিংগল ডাবল ক্ৰচিয়া কৰিব লাগিব, তাৰপিছত আকৌ একেটা ঘৰতে ডাবল ক্ৰচিয়া কৰিব লাগিব। বুজিছেনে? এয়া চাওক, আকৌ এবাৰ দেখাই দিছোঁ মই। এটা ছিংগল ক্ৰচিয়া, 2টা ছিংগল ক্ৰচিয়া কৰি লৈছোঁ, তাৰপিছত আকৌ ডাবল ক্ৰচিয়া, 2টা ছিংগল ক্ৰচিয়া, তাৰপিছত আকৌ ডাবল ক্ৰচিয়া। এয়া মন কৰিছেনে? গোটেই ৰাউণ্ডটোতে আমি একেধৰণে কৰিব লাগিব। আচলতে খুব ধুনীয়া হয় আপুনি যেতিয়া আপোনালোকে যদি এনেদৰে বনাব, ফ্লেট থালপোচ এনেদৰে বনালে আচলতে আমি যেতিয়া সাধাৰণতে ৰাউণ্ডকৈ বনাওঁ, গোল নহয় আৰু অকণমান ছাইডবোৰ উঠাৰ নিচিনা হৈ থাকে, কিন্তু ইয়াত নহয়। এয়া হৈ গ'ল, মই গোটেই ৰাউণ্ডটো কমপ্লিট কৰিলোঁ। মন কৰিছেনে? থাৰ্ড ৰাউণ্ডটো কমপ্লিট হ'ল। ইয়াত আকৌ আগৰ নিচিনাকৈ লাষ্টত আমি জইন কৰিম। এয়া চাওক, জইন কৰিছোঁ লাষ্টত পুনৰ। এয়া লাষ্টৰ ঘৰটোত থাৰ্ড নাম্বাৰ ৰাউণ্ডটো আমাৰ হৈ গ'ল। এতিয়া আমি 4th নাম্বাৰ ৰাউণ্ডটো ষ্টাৰ্ট কৰিম। মন কৰিব, আকৌ ইয়াত 3টা চেইন, তাৰপিছত আমি এবাৰ একেটা ঘৰতে লাষ্টৰ 4th নাম্বাৰ ৰাউণ্ডটোত যিটোত আমি চেইন বনাইছিলোঁ, 3টা চেইন বনাইছিলোঁ, সেই একেটা ঘৰতে আকৌ এটা ডাবল ক্ৰচিয়া কৰিব লাগিব। বুজি পাইছেনে? আগতে আমি প্ৰথমতে ছিংগল ক্ৰচিয়া বনাই লৈছিলোঁ, কিন্তু এইবাৰ আমি প্ৰথমৰ পৰাই ডাবল ক্ৰচিয়া বনাম। চাওক, এই 2টা ডাবল ক্ৰচিয়া, একেটা ঘৰতে মই 2টা ডাবল ক্ৰচিয়া কৰি ল'লোঁ। তাৰপিছত নেক্সট ঘৰটোত ছিংগল ক্ৰচিয়া। এয়া চাওক, এইটো ছিংগল ক্ৰচিয়া কৰি লৈছোঁ। নেক্সটটোত আকৌ ডাবল ক্ৰচিয়া। এবাৰ আমি আগৰখিনিত আমি প্ৰথমতে ছিংগল কৰিছিলোঁ, কিন্তু এবাৰ আৰম্ভণিতে আমি ইনক্ৰিজ কৰি গৈছোঁ। দেখিছেনে? প্ৰথমৰ ঘৰটোতে মই এটা ইনক্ৰিজ কৰিছোঁ, তাৰপিছত আকৌ ছিংগল ক্ৰচিয়া, তাৰপিছত আকৌ ডাবল ক্ৰচিয়া। এনেদৰে গোটেই ৰাউণ্ডটো আমি কমপ্লিট কৰিব লাগিব। চাওক, কেনেধৰণে গোটেই ৰাউণ্ডটো হৈ যাব। এয়া আচলতে মই গোটেইখিনি কৰি নেদেখাওঁ। আপোনালোকে ইয়াত বেলেগ কালাৰো এড কৰিব পাৰে, আপোনালোকে যদি বিচাৰে বেলেগ কালাৰো এড কৰিব পাৰে, কিন্তু মই 3টা ৰাউণ্ডতে একেটা কালাৰেই ইউজ কৰিছোঁ। আপোনালোকক যদি জানিব বিচাৰে কেনেকৈ কালাৰ এড কৰে, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় আপোনালোকক ভিডিঅ' বনাই দেখুৱাম। এয়া 4th ৰাউণ্ডটো কমপ্লিট হৈ গ'ল। দেখিছেনে? একে আগৰ নিচিনাকৈ আমি আকৌ য'ৰ পৰা আৰম্ভ কৰিছিলোঁ, পুনৰ তাতেই আকৌ এইটো বন্ধ কৰি দিম। দেখিছেনে? কেনেদৰে বন্ধ কৰিছোঁ, মন কৰিব। 4th ৰাউণ্ডটো হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া লাগিছে? এনেদৰে আপোনালোকে বনাই বিভিন্ন ধৰণৰ পাওদানি বা টেবুলত
পাৰিবলৈ, চকীত পাৰিবলৈ খুব ধুনীয়াকৈ বনাব পাৰে। আৰু ইয়াতে আপোনালোকে বেলেগ বেলেগ ডিজাইনো ইউজ কৰিব পাৰে। ইয়াৰ ওপৰত আপোনালোকে এনেদৰে নকৰি বেলেগ বেলেগ ডিজাইনো কৰি যাব পাৰে আৰু বেলেগ কালাৰো ব্যৱহাৰ কৰিব পাৰে। ঠিক আছে, মই আৰু নেক্সট ভিডিঅ'টো বনাম বাৰু। এইটো কেনেদৰে মই কালাৰ কৰি বেলেগ কালাৰ এড কৰি দেখুৱাম আৰু বেলেগ ডিজাইনো কৰি দেখুৱাম। গতিকে চাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা পালে কৰি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে, আপোনালোক যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পোনপ্ৰথমে পাব। ঠিক আছে, তেনেহ'লে ধন্যবাদ। আজিলৈ আহিছোঁ, আকৌ লগ পাম।